মোৰ মনত এটা ইচ্ছা আছিল যে পানীৰ ওপৰেদিটো দলং বহুত হ'ল, নদীৰ মাজেদি এটা সুৰংগ হ'ব পাৰে নে নাই, যাক আমি যেতিয়া আমি গুগল কৰোঁ অটল টানেল, জম্মু কাশ্মীৰত আমি দেখা পাওঁ পাহাৰৰ মাজেদি ডাঙৰ সুৰংগ। মোৰ মনত এটা ইচ্ছা আছিল যে ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব পাৰে নে নাই, য'ত ৰেলগাড়ীও যাব পাৰে আৰু মটৰ গাড়ীও যাব পাৰে, যিমান ওপৰত যেনেকুৱা তলত তেনেকুৱা। প্ৰথম ভাবি পেলাই ভাবিলোঁ যে এইবোৰ কিয় ভাবিব লাগে, এইবোৰ সপোন দেখা কথা ভাবিব নালাগে, বাদ দিলোঁ। এনেকে গৈ থাকোঁতে এদিন দিল্লীত মোক ক'লে যে ব্ৰহ্মপুত্ৰৰ তলেদি আমি এটা সুৰংগ বনাব পাৰোঁ। ক'ত বনাব লাগে আলাপ আলোচনা হ'ল, টকা কিমান লাগে 6,000 কোটি টকা। তলেদি গাড়ী যাব আৰু তলেদি সুৰংগত ৰেলগাড়ীও যাব বেলেগে বেলেগে। কোন জায়গাত পতা যায়? এতিয়া আমি ফাইনেলি সিদ্ধান্ত ললোঁ যে গহপুৰ আৰু নুমলীগড়ৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম। অহা মাহৰ 4 তাৰিখে প্ৰথম টেণ্ডাৰ খুলিব ডিপিআৰ বনাৰ কাৰণে। ক'ত মাটি লাগিব, কি লাগিব, আৰু ভগৱানে যদি কৰে মোৰ এই মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে হয়তো আমি এই সুৰংগৰ কাম আমি আৰম্ভ কৰিবও পাৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে তাৰ ফাইলত চহী কৰিলে যে ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ হ'ব, নুমলীগড় গহপুৰ সংযোগী হ'ব আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত একেলগে ওচৰ চপাই অনা হ'ব।